Good morning আৰু ইয়া ৰাতিপুৱাই ভ্লগটো আৰম্ভ কৰিলো আজি মনটো খুবে ভাল কাৰণ যোৱাকালি ৰাতি এওৰ ভাইটি আহি পালে অসমৰ পৰা আৰু ঘৰৰ মানুহ বহুত দিনৰ মূৰত লগ পালে বহুতে বেছি মনটো ভাল লাগিল আৰু ভাইটিয়ে কেতিয়াবাৰ পৰাই আহিম বুলি আহিব পৰা নাছিলে ফাইনালি যোৱাকালি ৰাতি আহি পালে এতিয়া মই ৰাতিপুৱা সোনকালে উঠি কিবা কিবি কাম কৰিলো তাৰ পিছত ভাতখিনি সোনকালে বনাই দিও কাৰণ সোনকালে ভাত পানী বনাই খাই আমি ওলাই যাম ফুৰিবৰ কাৰণে আৰু কত যাও আপোনালোককো যিমানখিনি পাৰো ভিডিও কৰি দেখাবলৈ চেষ্টা কৰিম আৰু মই কি বনাইছো হেতু দেখাইছো কেনেকৈ হ'ব যদি নেদেখাও দেখুৱাতে লাগিব দেখুৱামি আৰু ইফালে বনাই আছো পাঠা মাংস এফালে পাঠা মাংস এফালে চিকেন বয়লাৰ চিকেন কাৰণ মই নাখাও পাঠাৰ মাংস খাই গৈ অলপ দেৰিকে লগ পাইছো আৰু এই মোৰ সকলোখিনি ৰেডি হৈ গ'ল ৰেচিপি শেয়াৰ নকৰিলো বাৰু সদায় যেনেকৈ বনাও তেনেকৈ একেবাৰে সিম্পলকৈ বনাই দিলো সকলোখিনি ৰেডি হৈ গ'ল যেতিয়া অলপ দেৰিকৈ খাই বৈ ধুনীয়াকৈ ওলাই যাম আৰু চাই থাকিব ভিডিওটো তেতিয়াহলে শেষলৈকে এয়া দাইল বনাইছো ভাজি এখন বনাব অলপ বাকি আছে আৰু এয়া ফুলকবি আলুৰ ভাজি বাকি হৈ গ'ল তেতিয়াহলে অলপ দেৰিকৈ লগ পাইছো আমি আহি পালো আমাৰ একেবাৰে ওচৰতে থকা সাউথ গোৱাৰ এই মিউজিয়ামটোলৈ আৰু এই মিউজিয়ামটোৰ আহিয়ে মই বাহিৰৰ পৰা এয়া ভিডিও ক্লিপ ধুনীয়াকৈ আপোনালোকৰ বাবে লৈছো দেখুৱাব চেষ্টা কৰিছো আৰু বাহিৰৰ পৰা যদি এনেকুৱা তেতিয়াহলে ভিতৰত যিবোৰ আছে চাবলগীয়া কেনেকুৱা হ'ব পাৰে আপোনালোকে নিশ্চয় দেখি বাহিৰৰ পৰাই অনুমান কৰিব পাৰিছে গতিকে এই ভিডিওটো শেষ হোৱাৰ পিছতে মই মোৰ ডেসক্ৰিপচনত লিংকটো দি দিম আগতে ধুনীয়াকৈ ভিডিও মই বনাই ৰাখিছো ডেসক্ৰিপচনত থকা লিংকটোত গৈ আপোনালোকে ভিডিওটো চাই ল'ব যিসকলে এই মিউজিয়ামটো দেখা নাই বহুতে চাবলগীয়া হয় আৰু মই ভিডিওটো বহুত বেছি স্পেশাল বুলি কৈছো কাৰণ মই ডিম্পুৰ লগত বনাইছিলো সেই ভিডিওটো আপোনালোকে চাই যিসকলে চোৱা নাই খুব বেছি ভাল পাব সেয়ে আজি আৰু বেছিকৈ ভিডিও নবনাও Good evening. তুমি নগলা ভিতৰত কিয় কাৰণ আমি বহুত বচাইছো পুৰে অকলে আমি পইচা বচাইছো ন আমি পইচা বচাইছো কাৰণ আমি 10-12ৰ ওপৰত চাইছো যোনে আহিলো লৈ আহুৱে লগতে আহো আৰু ভাইটিয়ে সবখিনি মানে তাত লিখাই থাকে ধুনীয়াকৈ পঢ়ি চাব পাৰিব তাৰ একো অসুবিধা নহয় সেইকাৰণে আমি নগলো আৰু এইফালে আমাৰ হেও বহি আছে আৰু ইয়াৰ প্ৰাচী বাহিৰৰখিনি অলপ দেখুৱাই দিছো আৰু মই ডেসক্ৰিপচনত লিংকটো দি দিম তাত চাব পাৰিব ধুনীয়াকৈ মামা হা ইয়াতে ফটো উঠা যদি আমি তোমাৰ পইচা বচাইছো আমি নগলো আমাৰ ব্ৰাদাৰে পুৰা গুৱা বাকি ঘূৰি আছে স্কুটি লৈ আমাক কত লৈ গৈ আছে আপুনি আজি এইখিনি কয় হাৰ্টছ প্লে আৰু এটা নাম কি হা সুইসাইড পইণ্ট বাৰু এতিয়া বন্ধ আজিকালি ওপৰৰখিনিক সুইসাইড পইণ্ট কয় ন ইফালে হাৰ্ড লেক আছে এতিয়া আমি গৈ আছো
এইফালে বা গুড ইভিনিং বাহাদুৰি হৈছে এইফালে মোক এৰি যাবতো আৰু মোক এৰি যাব ৰাইজ বেছি দিন নাই আৰু এইফালে ভাইটি চব গৈ আছোঁ আমি জংঘলে জংঘলে আৰু এয়া দেখিছে আমি খোজকাঢ়ি আহিছোঁ স্কুটি বহুত আগতে ৰাখিলোঁ স্কুটি আনিব হ'লে এই ৰাস্তাটোত বহুত বেছি ৰিস্ক হয় কাৰণ ৰাস্তাটো একেবাৰে ভাল নহয় ওখ চাপৰ আৰু দুইফালে পূৰা ডাঠ জংঘল সেইকাৰণে আৰু আমি যিহেতু কেইবাজনো আহিছোঁ খোজকাঢ়ি আহিও ভালেই লাগিছে আৰু আপোনালোকে যদি আহে কেতিয়াবা অকলে নাহিব অলপ ভাল নাপাব আৰু অকলে আহিলে যিহেতু ৰাস্তাটো মানে দুইফালে জংঘল অলপ দেখিছে ধৰিব পাৰিছে নিশ্চয় লগত এজন লৈ আহিব তেতিয়া ভাল লাগিব আৰু এতিয়া চাওক এয়া হ'ল হাৰ্ট শ্বেপটো এই ঠাইখিনিৰ মেইন আকৰ্ষণ এইখিনিয়ে চোৱাৰ কাৰণে মানুহ আহি থাকে আৰু ইয়ালৈ আৰু চাৰিওফালৰ ভিউটো খুব ধুনীয়া হয় আবেলিৰ সময়ত আহি বহুতে বেছি ভাল লাগে মনতে আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে থাকে অদেশ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এনেদৰে শেষ কৰিছোঁ এয়া হ'ল পাললিম বিচৰ ফটো মই যোৱা নাছিলোঁ ভাইটিহঁতে গৈছিলে ফটোকেইখন খুব ভাল লাগিছে সেইকাৰণে বোলো আপোনালোকলৈও আগবঢ়াওঁ আপোনালোকেও চাই ভাল পাব লগতে মোৰ ইউটিউব চেনেলটোত থাকি যাব আৰু বহুত বেছি ধুনীয়া যিহেতু পাললিম বিচখন আৰু যদি মোৰ আগৰ ভিডিঅ' চাব বিচাৰে আপোনালোকে পাললিম বিচত মই আগতে গৈ ধুনীয়াকৈ ভিডিঅ' বনাই ৰাখিছোঁ মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাত গৈ আপোনালোকে চাই ল'ব আৰু ভিডিঅ'টো চোৱাৰ পিছত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিসকলে মোৰ চেনেলত নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই লাভ ইউ অল